হে গাইছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভাল তো আজি আমি আলোচনা কৰিম মোৰ য'ত চাৰিযোৰ শ্বুজ আছে কোনযোৰ ক'ত ব্যৱহাৰ কৰে আপোনালোকক কম ঠিক আছে তো যোনে মোৰ চেনেলটো প্ৰথম আহিছে চেনেল ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত সহায় কৰিব আৰু ডিফেন্সৰ লভাৰসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তোমালোকৰ ভিডিঅ' ট্ৰাই কৰি থাকা আৰু এনেকৈ ট্ৰেইনিঙত আহি তোমালোকে এইবোৰ শ্বুজ পিন্ধিব লাগিব এতিয়া আমি আলোচনা কৰিম কোনযোৰ শ্বুজ ক'ত ব্যৱহাৰ কৰে ঠিক আছে তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিমান পাৰে শ্বেয়াৰ এটা কৰি যাব তো প্ৰথম হৈ গ'ল ইয়াত দেখিবলৈ পাইছে আমাৰ চাৰিযোৰ শ্বুজ আছে এতিয়া আমি 1 নম্বৰৰ পৰা আলোচনা কৰি যাম কোনযোৰ শ্বুজ ক'ত ব্যৱহাৰ কৰা হয় ঠিক আছে তো এই হ'ল তোমালোকৰ যেতিয়া তোমালোকে খাখী পিন্ধিবা তোমালোকৰ যেনিবা জংঘল ৱৰ্কিং হ'ব জংঘলত যেতিয়া তোমালোকৰ মানে ট্ৰেইনিং ষ্টাৰ্ট হ'ব তেতিয়া তোমালোকে জংঘললৈ ক্লাছ কৰিবৰ কাৰণে এই জোতাযোৰ পিন্ধি যাব লাগিব ঠিক আছে এইযোৰ চাইজ হ'ল মোৰ 7 এইযোৰ 7 চাইজ 8 চাইজ হয় তো এইযোৰ তোমালোকে জংঘল যেতিয়া ৱৰ্কিং কৰিবা তেতিয়া এইযোৰ পিন্ধি যাব লাগিব তাৰপৰা 2 নম্বৰত আহিছে এইযোৰ তোমালোকে যেতিয়া তাৰমানে তোমালোকৰ ডিল যেতিয়া তোমাৰ গ্ৰাউণ্ডত মাতিব গ্ৰাউণ্ডত পিন্ধা তোমালোকে এইযোৰ পিন্ধি যাব ঠিক আছে খাখীৰ লগত তোমালোকে এইযোৰ পিন্ধি যাব লাগিব শ্বুজ এইযোৰ মোৰ 8 নম্বৰ হয় তো তোমালোকে এইযোৰ পিন্ধি যাব লাগিব তোমালোকে ট্ৰেইনিঙত আহিলে এইবোৰ একো পইচা দিব নালাগে তাৰ ফালৰ পৰা কাটি ল'ব জাষ্ট তোমালোকে এইযোৰ মানে পিন্ধি গ'লেই হ'ল আৰু এইযোৰ তোমালোকে যোনযোৰ এইযোৰ মেইন জোতা হয় ড্ৰেছৰ লগত পিন্ধিব লাগিব দেখিবলৈ পাইছে তোমালোকে এই শ্বুজযোৰ চবতকৈ দীঘল শ্বুজ আৰ্মি ভাই পিন্ধা দেখা চাগে তো এইযোৰ তোমালোকে ড্ৰেছৰ লগত পিন্ধিব লাগিব ঠিক আছে আৰু এইযোৰ তোমালোকে ৰাতিপুৱা যেতিয়া পিটি হ'ব ৰাতিপুৱা পিটি কৰোঁতে এইযোৰ পিন্ধি যাব লাগিব যদি তোমালোকে পিটি কৰোঁতে এইযোৰ পিন্ধি যায় তোমালোকক তেতিয়া মানে পানিছমেণ্ট দিব ঠিক আছে তোমালোকে যদি পিটি কৰোঁতে এইযোৰ শ্বুজ পিন্ধি যাবই লাগিব তো এই চাৰিযোৰ শ্বুজ তোমালোকৰ ইয়াত দিব তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা সকলোকে জয় হিন্দ তাগৰা ৰহ ঠিক আছে।